সমস্যা এবার কি সমস্যা আপনার সকলে জানে
জন্ম হ'লে সংসাৰখনত মৃত্যু হ'ব লাগে আৰু সৃষ্টি হ'লে সংসাৰত ধ্বংস হ'ব লাগে। এয়া হ'ল প্ৰকৃতিৰ নিয়ম। আমি পৃথিৱীলৈ আহিলোঁ জন্ম গ্ৰহণ কৰাৰ মাধ্যমেৰে, আৰু পৃথিৱীৰ পৰা এদিন আমি প্ৰস্থান কৰি মৃত্যু গ্ৰহণ কৰিব লাগিব। আমি য'তেই লুকাই নাথাকোঁ লাগিলে মৃত্যু গ্ৰহণ কৰিব লাগিব। মৃত্যুৱে আমাক নিৰ্দিষ্ট সময়ত বিচাৰি যাব আৰু মৃত্যু গ্ৰহণ কৰি পৃথিৱীৰ পৰা আমি প্ৰস্থান কৰিব লাগিব। এয়া হ'ল প্ৰকৃতিৰ স্বাভাৱিক নিয়ম। আৰু এই নিয়মকে মান্যতা প্ৰদান কৰি আপোনাসকলে জানে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বৈকুণ্ঠ প্ৰয়াণ গ্ৰহণ কৰিব। কৃষ্ণৰ লগত একাত্ম হৈ থকা আত্মিক সম্বন্ধ থকা পৰম বান্ধৱ উদ্ধৱে ভাবিছে, প্ৰভু যদি বৈকুণ্ঠলৈ গুচি যায় মই কাৰ লগত থাকিম? হয়, আমাৰ পিতৃ হেৰাওঁতেও আমি বুকুত ঢকিয়াই ঢকিয়াই কান্দিছোঁ। আমাৰ আত্মীয় স্বজন এজন হেৰাই গ'লে আমি বুকু ঢকিয়াই ঢকিয়াই কান্দোঁ তেওঁ গুণ বখান, কাৰণ তেখেতৰ শূন্যতাই আমাৰ হৃদয়খন মৰ্মাহত কৰি দিয়ে। আপোনাসকলে জানে উদ্ধৱে ভাবিছে, প্ৰভু তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা মই কাৰ লগত থাকিম? মই পিতৃহীনা হ'ম, মই স্বামীহীনা দেউতাৰ দৰে হ'ম, মই গুৰুহীনা ঈশ্বৰৰ দৰে হ'ম, মই পৃথিৱীখনত অকলশৰীয়া হৈ যাম। তুমি বৈকুণ্ঠলৈ যাওঁতে মোকো লৈ যাবা। আপোনাসকলে জানে এতিয়া ভগৱানে উদ্ধৱক কৈছে যে উদ্ধৱ মই বৈকুণ্ঠৰ পৰা পৃথিৱীলৈ আহিলোঁ একমাত্ৰ জীৱ কল্যাণৰ কাৰণে, আকৌ পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ গুচি যাম জীৱ কল্যাণ হ'বৰ কাৰণে। তুমি মোক শোভাযাত্ৰাৰ বেলা সদাকতা নকৰিবা, মোক বৈকুণ্ঠলৈ তুমি যাবলৈ সুবিধা দিয়া। আপোনাসকলে জানে এতিয়া মহাভক্ত উদ্ধৱে কৈছে, প্ৰভু তুমি মোকো বৈকুণ্ঠলৈ লৈ যোৱা, মোক অকলশৰীয়া নকৰিবা। আপোনাসকলে জানে তেতিয়া ভগৱানে কৈছে যে মই অকলশৰে বৈকুণ্ঠলৈ যাব লাগিব, আৰু মই বৈকুণ্ঠলৈ গ'লে পৃথিৱীত কি হ'ব জানানে? উদ্ধৱে কৈছে, প্ৰভু মই একো নাজানো। আপোনাসকলে জানে শ্ৰীকৃষ্ণৰ চৰণত হৈ উদ্ধৱে শুকুকাই কান্দিছে, আৰু শ্ৰীকৃষ্ণৰ চৰণ যুগল উদ্ধৱৰ চকুৰ পানীয়ে তিতি গৈছে, কিন্তু ভগৱানেও নকন্দাকে থকা নাই, ভগৱানেও কান্দিছে। সেইকাৰণে শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত কোৱা হৈছে, পীতবস্ত্ৰে মুখমচি প্ৰভু নাৰায়ণ এই স্নেহে ধৰি উদ্ধৱক গুলিৰা বচন। ভগৱন্তে উদ্ধৱক অতি মৰমেৰে আলিংগন কৰি কৈছে যে উদ্ধৱ মই বৈকুণ্ঠলৈ গ'লে কি হ'ব শুনা। তেতিয়া উদ্ধৱক প্ৰভুৱে কৈছে বোলে মই গ'লে লোকতো মিলি মেলি মংগল। যিদিনা মই বৈকুণ্ঠলৈ গুচি যাম মোৰ সন্মুখত যে নৰমণ্ডলী দেখিছা, মানুহবিলাক যে দেখিছা, কি হ'ব জানানে? উদ্ধৱে কৈছে, প্ৰভু মই একো নাজানো, অমংগলে দেখা দিব। আৰু মই ক'ত থাকোঁ প্ৰভু? আপুনি দ্বাৰকাত থাকে, দ্বাৰকাৰ কি হ'ব? বোলে মই তাকো নাজানো। দ্বাৰকা নগৰ সাগৰত যাই ভূত। হয়, কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীত কলিয়ে প্ৰৱেশ কৰিলে, আৰু যেতিয়া কলিয়ে পৃথিৱীত প্ৰৱেশ কৰাৰ লগে লগে কলিয়ে সন্ত্ৰাস সৃষ্টি কৰিলে, মানুহৰ মাজত অপায় মংগল বৃদ্ধি কৰে। মানুহৰ মাজত অপায় মংগল বৃদ্ধি কৰি লাহে লাহে দ্বাৰকা নগৰ সাগৰত ডুব যাবলৈ ধৰিলে। দ্বাৰকাত যি বানপানী হ'ল আৰু আজিও বানপানী নহ'লে আপোনাসকলে জানে। তেতিয়া ভগৱানে আৰু উদ্ধৱক ভয়ংকৰ তথ্য দিছে। কি দিছে? পৃথিৱীত তুচ্ছ কৰি গুচিতে আছা শ্ৰীমদ ভাগৱতত কোৱা হৈছে, পৃথিৱীত দুৰ্জন কৰি গুচিবে আচাৰ। মানুহৰ মাজত আচাৰ নীতি নাইকিয়া হ'ব, শৌচাচাৰ শিষ্টাচাৰ নৈতিক চিন্তাবিলাক মানুহৰ মাজত কমি যাব। পৃথিৱীত দুৰ্জন কৰি গুচিবে আচাৰ হয়তো অধৰ্মত পীড়িত কৰি হয়, মানুহে অধৰ্ম কৰ্ম কৰি সন্তুষ্টি লাভ কৰিব। মানুহে মানুহক হত্যা হিংসা সন্ত্ৰাস সৃষ্টি কৰি মানুহ সন্তুষ্টি লাভ কৰিব। তেনে যুগ এতিয়া সন্ধিক্ষণ শ্ৰীমদ ভাগৱতত শ্ৰীকৃষ্ণ উদ্ধৱক কৈছে। এতিয়া উদ্ধৱে কৈছে, প্ৰভু এনেকুৱা এখন অমংগলীয়া সংসাৰত তুমি মোক থৈ নাযাবা, মোকো লৈ যোৱা। আপোনাসকলে জানে তেতিয়া মহাভক্ত উদ্ধৱক ভগৱান কৃষ্ণই কৈছে, মই তোমাক কাষতে বহাই বৈকুণ্ঠলৈ লৈ যাব পাৰিলোঁ হয়, কিন্তু তোমাক মই নিব নোৱাৰোঁ। কিয় জানানে? তুমি আমি দুয়ো গ'লে মিলিব অনন্ত, লুপ্ত হৈ জ্ঞান ইটো ভগৱতীৰ পথ। ভগৱতী বিহনে জীৱ যাই ৰখাব হেন জানি পৃথিৱীতে থকা মহা। মই যেতিয়া বৈকুণ্ঠলৈ গুচি যাম, সত্য শৌচ দয়া ক্ষমা এই চাৰিপদো গুচি যাব, কিন্তু তুমি সত্যত পৃথিৱীক বজাই ৰাখিবৰ কাৰণে কৃষ্ণ কথা ভকতক দিব লাগিব। তুমি কৃষ্ণ কথা দিবৰ কাৰণে পৃথিৱীত থাকিব লাগিব, নহ'লে হৰি ভক্তি যদি হৃদয়ত নাথাকে জীৱ আপোনা আপুনি ৰসাতললৈ যায়। ভকতি বিহনে জীৱ যাইবোৰ ৰসাতল। শ্ৰীমদ ভাগৱতত কোৱা হৈছে, হেন জানে পৃথিৱীত থকা মহাবল। তুমি ভক্তি তত্ত্ব দিবলৈকে পৃথিৱীত থাকা,
আপোনাসকলে জানে শ্ৰীকৃষ্ণই এতিয়া উদ্ধৱক ক'লে উদ্ধৱৰ সংশয় হৈছে প্ৰভু আপুনি বৈকুণ্ঠলৈ যোৱাৰ লগে লগে দ্বাৰকাখন সাগৰত বিলীন হৈ যাব মানুহৰ মাজত অমংগলে দেখা দিব পীড়িতে দুৰ্যোগ কৰি গুচিতে আচাৰ কৰিব অধৰ্মত পিতৃ কলিৰ প্ৰজা মই কাক কৃষ্ণ কথা দিম মানুহবিলাক যেতিয়া অধৰ্মী হ'ব মানুহৰ মাজত যেতিয়া অপায়মংগল সৃষ্টি হ'ব দ্বাৰকা যেতিয়া নাথাকিব মই কৃষ্ণ কথা কাক দিম দান দিবলৈতো পাত্ৰৰ প্ৰয়োজন হ'ব আপোনাসকলে জানে আপোনাসকল মহাসন্ত বৈকুণ্ঠৰ পাৰিষদ বৃন্দাবনৰ আইমাতৃ গোপিনীসকল আপোনাসকলৰ সংগতে শ্ৰীকৃষ্ণই উদ্ধৱক থাকিবলৈ থান দি থৈ গ'ল এৰাম লাজহেৰি গুণ গায়া নাচে আনন্দতে জগত পবিত্ৰ কৰে দেহিহে ভকতে কলিযুগত গাহস্থ সংসাৰৰ বাসনাবোৰ ত্যাগ কৰি যি কৃষ্ণ কথা চৈতন্য কৰে তেওঁ জগত পবিত্ৰ কৰে বুলি কোৱা হৈছে এৰাম মুক লাগি প্ৰেম আছো লীলজাৰ মদে নেৰুতাৰ হৃদয়ত সখী হব এৰাম বান্ধিলে কমাৰ অত প্ৰেম উত্তম ভকত জানা কৈলো নিশ্চয় কৃষ্ণ কথা দিব লাগে বুলি উদ্ধৱক দায়িত্ব দি সিদ্ধান্ত ল'লে বৈকুণ্ঠলৈ উদ্ধৱৰ খুব দুখ লাগিছে ভোকে মৰ্মাহত হৈ গৈছে কৃষ্ণৰ বচন শুনি উদ্ধৱে কান্দিলে পৰি এৰাম ভকতৰ কি হ'ব তুমি নাথাকিলে স্বামী গ'লে খেদি খেদি ভগৱানৰ শৰণত ধৰি উদ্ধৱে কাকুতি কাপোৰ খুব প্ৰধান তুমি আমাক এৰি থৈ নাযাবা আমাক এৰি প্ৰভু দেই নাযাবা আমাক এৰি প্ৰভুৱে যিকেইটা কথা কৈছে প্ৰতিটো কথা যেন সত্যাসত্য প্ৰমাণিত হৈছে কাৰ লগত থাকিব উদ্ধৱ তাৰ
তাৰ অলপ দিনৰ আগত যদুবংশ ধ্বংস হৈছিল কৃষ্ণগোসাঁই বৈকুণ্ঠলৈ গুচি গৈছিল দ্বাৰকা নগৰখন সাগৰত বিলীন হৈ যাব ধৰিছে মুঠতে কি অৱস্থা হৈছে এই মাটিতে